পহিলা বহাগত আজি প্ৰথমটো ভিডিঅ' আমি মন্দিৰৰ পৰাই আৰম্ভ কৰিলোঁ। মন্দিৰলৈ গৈ তাৰপৰা পেহীহঁতৰ ঘৰলৈ আজি ৰাতিপুৱাই আমাক ভাতৰ নিমন্ত্ৰণ দিলে। ভণ্টিক লৈ আমি দুটা পেহীহঁতৰ ঘৰলৈকে গ'লোঁ। তাত গৈ অলপ ফটো মাৰিলোঁ, ভণ্টিহঁতৰ লগত অলপ ধেমালি কৰিলোঁ। পোৱালীজনী চাওকচোন হেলমেটটো পিন্ধি কেনেকৈ চাই আছে। আমি যোৱা দেখিছে তাই কিমান ভাল পাইছে। ৰংঘৰলৈ যাম বুলি পেহীয়ে আমাক সোনকালে ভাত দি দিলে। গাহৰি মাংস, ব্ৰইলাৰ, দাইল, আমৰলি ভাজি। পেহীও আজি বহুত বেছি, তাৰ মাজতো আমাক ভাত খুৱাই পঠিয়ালে। তাৰপিছতে আমি ৰংঘৰলৈ বুলি ওলাই আহিলোঁ। ৰংঘৰত চাওকচোন আজি কিমান মানুহ। ৰংঘৰত যে আজি ইমানেই ভাল লাগিছে নহয়, ক'বলৈ ভাষা নাই। সকলো ছোৱালী, বোৱাৰী, ডেকা গাভৰু সকলো আহিছে। মুগা মেখেলা পিন্ধি, ৰিহা পিন্ধি কিমান যে ভাল লাগিছে দেখিবলৈ, নহয়নে বাৰু? আপোনালোকে ৰংঘৰলৈ আহিছেনে? কমেণ্টত জনাবচোন। লগৰখিনি লগ পাই সকলোৱে অলপ ফটো মাৰিলোঁ, হাঁহি ফূৰ্তি কৰি অলপ ধেমালি কৰি কথা পাতিলোঁ। ৰংঘৰৰ পৰা আহিবলৈ মনে যোৱা নাছিল। চাওঁতে চাওঁতে সময়টো গুচিয়ে গ'লগৈ। কেতিয়ানো গধূলি হ'ল গমকে নাপালোঁ। তাৰপিছত আমি ঘৰলৈ গুচি আহিলোঁ। ঘৰলৈ আহি হুঁচৰি আহিলে, শৰাই আগবঢ়ালোঁ। ইমান যে ভাগৰ লাগিছে আজি দিনটো।